Hello, mic testing 1 2 3 4. Hello বন্ধুসকল, স্বাগতম টু মাই চেনেল। আৰু আজি আমি আমাৰ এটা এনেকুৱা ঠাইত গৈ আছোঁ য'ত মানে ক'বলৈ গ'লে মানে বহুত চাফা। তো কোনটো জেগাৰ কথা কৈ আছোঁ মই আপোনালোকে জানে। তো চাওঁ কি হয়। আৰু বৰ্তমান বেয়া হৈ আছে অলপ, বতৰটো পানীও আহিব বোধহয়। চাওঁ কি হয়। অলপ ভাবিলোঁ ৰখিম, কাৰণ বহুত ভাগৰ লাগিছে, চাইকেল চলাই আহি আছোঁ তেতিয়াৰ পৰা। বহুত পানী পৰি আছিল আৰু আমি ইয়াতে এটা ঘৰত ৰখিছোঁ, যাৰ ফলত পানী অলপ কমাই নাই হৈছে। তাৰপিছত আমি আৰু যাই থাকিম আমাৰ পুনৰ য'ত যাব ওলাইছোঁ। এতিয়া নকওঁ ক'ত যাওঁ, কিন্তু আমি য'ত যাই পাম তেতিয়া আপোনালোকে দেখা হ'ব। প্ৰেমৰ বিষাদ সনাদৰদিতা চিনাকি চিনাকি প্ৰাণৰে চিনাকি নোপোৱা বেদনাৰে গান কেতেকি সোণৰি নিৰিণি প্ৰেমৰ বিষাদ সনাদৰদিতা চিনাকি চিনাকি আমি প্ৰায় আগিয়া আহি পালোঁ আৰু ইয়াৰ পৰা সেই স্থানটো আছে প্ৰায় 12 কিলোমিটাৰ। আমি আহি পালোঁ প্ৰায় 5 কিলোমিটাৰ মান, বাকী আৰু আছে। তুমি গীতেৰে গঢ়া মৰমৰে সোপান মনৰে মানসী। এইখন বিলখন সৰু বিল, সুন্দৰ বিল। তাতে কিবা বহা জেগা ওচৰাই ঠাই তাতে আৰু সেই কৰি আছে এই বিলখন মানে অলপ সৰু পাৰ নিচিনা বনাইছে, তাতে কৈ আছোঁ। মোৰ আমি ব্ৰিজখনে মজা লাগিছে। শান্তিৰ কাৰণে বেষ্ট ঠাই। আপুনি ইয়াতে বহক, অলপ আগৰ প্ৰকৃতি সৌন্দৰ্য শান্তিমতে বহক অকলে। ভাগৰ লাগিছিল, তো এতিয়া আমি আৰু পুনৰ যাম তাতে য'ত গৈ আছোঁ। ভাল ঠাই, সুন্দৰ ঠাই। আৰু ঠিক আছে, উঠিব মই আগত যাওঁ, তেওঁলোক আহি থাকক। আমাৰ অৱস্থা আজি মানে আহিলোঁ আমি এই যে আহি আৰু এটা ব্লক ৰাস্তা পালোঁ। এই ব্লক ৰাস্তাত কি হ'ল, আৰু পানী পৰি আছে জোৰকে, বম পানী। আৰু ইয়াতে থকা এনেকৈ ঘৰো নাই। তো এতিয়া এডাল ডাঙৰ মানে কঁঠাল গাছত তলত আছোঁ। আৰু ইমান বেয়া দিন থাকে ন। আৰু মোৰ মোবাইলটো পানী পৰি আছে, ৱাটাৰপ্ৰুফ মোবাইল নহয়, জিকি গ'লে একদম খাৰাপ হৈ যাব। তো ভিডিঅ' নকৰোঁ আৰু পানী এৰিলে ইয়াৰ পৰা যাম। আমাৰ অৱস্থা একদম কাহিল, বম পানী পৰি আছে। তলত আছোঁ একদম পানী আৰু তাতে যাব লাগিব, কাৰণ 3জন এখন ছাতিত নধৰে, 4জন এখন ছাতিত নধৰে। কি হ'ব বে, ভগৱান পানীটো এৰি দিয়া কৈ ভগৱান। তো পানী পৰাৰ কাৰণে আমাৰ অলপ দেৰি হৈ গ'ল। আৰু ইয়াৰ ৰাস্তা ঘাট আৰু এইবোৰ মানে সুন্দৰ ঠাইবোৰ দেখি আপোনালোকে হয়তো মানে গেছ কৰিব পাৰিছে যে আমি ক'ত যাই আছোঁ। হয়, আমি ৰাংচাপাৰাত যাই আছোঁ। পানী পৰাৰ কাৰণে আমাৰ অলপ দেৰি হৈ গ'ল। আৰু ৰাস্তা ঘাট বহুত চাফাই, মানে কি কবি, মানে এইফালে মানুহখিনি মানে চাফ চিকুণ অতি মানে সকলোৱে গুৰুত্বপূৰ্ণভাৱে আৰু কামবিলাক মানে পৰিপাটিকৈ কাগজ পাতি ডাষ্টবিনত পেলাই, কি ক'ম। আৰু আমাৰ আচলতে এই ভিডিঅ'টো বনোৱা অলপ দেৰি হৈ গ'ল। ওচৰত যদিও আমি অহা নহ'ল, কাৰণ বহুতে ৰাংচাপাৰাৰ ভিডিঅ' বনাইছে। তো আমি আৰু আহিছোঁ ৰাংচাপাৰাত চাবৰ কাৰণে, চাইছোঁ এনেও, কিন্তু আহি পোৱা নাই। সেইকাৰণে মই আজি আহি চালোঁ কেনেকৈ লাগে। তো আহিলোঁ আৰু পানী পৰি আছে ওপৰত, তেওঁ মই ভিডিঅ' বনাই গৈ আছোঁ, ভাল লাগে। আৰু বাকীকেইটা আহি আছে লাহে লাহে। ৰাংচাপাৰা আহি পালোঁ। ৰাংচাপাৰা বহুত পানীৰ মাজত। আজি দিনটো যে কি হ'ল, বাৰে বাৰে পানী পৰি আছে, বাৰে বাৰে আমি ৰখি আছোঁ। ইয়াতে এটা ঘৰত আছোঁ, তাৰপিছত মই মানে তলত গৈ আছোঁ। এটা মানে একদম তিতা লাগি আছে, পানী খাব লাগিব।
বাৰে বাৰে পানী পৰি আছে, বাৰে বাৰে আমি ৰখি আছোঁ। এতিয়া এটা ৰাইজৰ পৰা এটা ডাঙৰ এটা ঘৰ, এই ঘৰত আমি ৰখিছোঁ আৰু এই ঘৰৰ পৰা আৰু এইবাৰ যাম সেই ঘৰলৈ, মানে মেইন ৰাংচাপাৰাই পৰি এখন, কিন্তু তাতে অলপ ভাল এটা ভিউ পোৱা যায়, মানে ভাল ঠাই এটা ঘৰ আছে আৰু বাকী কিবা কিবি আছে আৰু। এইবিলাক থলোঁ ইয়াতে পানী পৰি আছে, কি কৰিম বাৰে বাৰে পানীয়ে পৰি আছে খালি, আৰু ময়ো বাৰে বাৰে এইটো বাৰে বাৰে ময়ে কৈ আছোঁ। তো ইয়াতে এটা চাংঘৰ আছে, সেই চাংঘৰত নিশ্চয় আপোনালোকে আগৰ ভিডিঅ'বোৰত দেখিছে বোধহয়, দেখিছে। তো ভাই পৰিব নেকি, একদম বাঁহৰে বনাইছে, একদম এইবিলাক বাঁহ পুৰা শকত বাঁহ, মানে মানুহ উঠিলে এইটো নাভাঙে আৰু ইমান মজবুত। আৰু তাৰপিছত এইবিলাক খুটা বহুত হেভি হেভি খুটা, শাল গছৰ হ'ব, বুম বুম খুটা এইবিলাক কৰি ৰখা আছে, মজা হৈ গ'ল। তলত এইটো চাংঘৰ তলত দৃশ্য কেনেকুৱা, কিহেৰে মানে এইবোৰ বুম বুম খুটাৰে বনাটো এইবোৰ ভাঙাৰ ইমান চান্স নাথাকে। আৰু উফ মাৰিব গ'ল, ঠিক আছে। পানী আৰু পৰি আছে, বাৰে বাৰে পানী পৰি আছে, জিকি জিকি টিটি টিটি। ফটো উঠি আছে, ফটো উঠক আৰু মই এইবাৰ ভাই তাতে যাম, মেইন ঘৰটোৰ। নো এণ্ট্ৰি, ভিতৰত সোমাব নোৱাৰিম, টাটা। আমি আহিলোঁ যদিও আমাৰ কোনো কাম নহ'লে ঘৰটোত মানে সোমোৱাই নহ'ল, মানে তাত হ'ব পাৰে কৰোণাৰ কাৰণে বন্ধ কৰি থৈ দিছে। তো ইয়াৰ পৰাই ঘূৰি যাব লাগিব, ৰাংচাপাৰা ঘূৰি আহিলোঁ, এতিয়া যাম ঘৰত। আৰু আমাৰ আজি যাব নহ'ল সেইবিলাকত, কিন্তু ভাল হৈছে আজি গোটেই দিনটো এনেকৈ মানে ভালেই হ'ল। তো ঐ কেনেকুৱা লাগিছে কওঁ একবাৰ, কেনেকুৱা লাগিছে আজি? বহুত ভাল লাগিছে, বহুত ভাল লাগিছে আজি, একদম মজা। কিন্তু আমাৰ এতিয়া দুখ লগা কথা হ'ল যে এইটো তাতে আমি সোমাব নোৱাৰিলোঁ, বাট তথাপিতো বহুত ভাল লাগিছে, বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। এই মনিল কেনেকুৱা লাগিল আজি কওক, মানে অলপ এটা কৈ দিয়া, মানে আহিলোঁ একেলগে, লাগিছে ভাল লাগিছে। তো আৰু আহিম এনেকৈ মজা লাগিছে, পানী পৰি আছিল আৰু আমি চাইকেল লৈ আহিছোঁ, কিন্তু তামাম হৈছে আজি আমাৰ দিনটো, মানে ভালেই গ'ল। আৰু এতিয়া ঘৰত যাম, পানীও পৰি আছে গোটেই দিনটো, আজি পানী পৰাতে গ'ল। আৰু মোৰ এই ভিডিঅ'টোত গোটেই ভিডিঅ'টোত পানী কঠে গ'ল। তো ঠিক আছে, বাই বাই, টাটা। আৰু চাই থাকক, নেক্সট ভিডিঅ' আহি থাকিব এনেকৈয়ে, ফূৰ্তি হাঁচি ফূৰ্তিকৰ মাজেৰে আমি এনেকৈ ভিডিঅ' দি থাকিব চেষ্টা কৰিম। আপোনালোকক যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু যদি কিবা ভিডিঅ'ত যদি কিবা অলপ কম দেখা পায়, মানে অলপ কিবা এটা যদি থাকিব লাগে, তেতিয়াহ'লে আপুনি কমেণ্ট কৰি মোক কওক, মই মানে চাম কেনেকৈ ৰিপ্লাই কৰিম। ভাল লাগিল, বাই বাই। Hey, Bill, I'm in the mood for a switch up.